হেৰি শুনাচোন, আগতে পানী এগিলাচ লৈ আহিবাচোন। ৰ'ব আপুনি আহি পালে, মই কিবা এটা কৰি আছো। এইখিনি লোৱাচোন বজাৰখিনি। বাটত আহোঁতে হাবল কৰি 3টা পাই লৈ আহিছোহে। মানুহ হ'ল 4টা, কণী আনিছা 3টা। হ'ব দিয়া, ল'ৰাকেইটাক এটা দিবা, বাকীটো বাৰু তুমিয়ে খাবা, মোলৈ বাৰু হ'ব দিয়া। আপুনিও যে কি কয়, আপোনাক আৰু জানো মই কেতিয়াবা খাইছো। এতিয়াও কিন্তু তোমাৰ মোলৈ মৰম গমা নাই দেই। আপোনাক যে কি কয়। দেউতা আপুনিহে, আহক ভিতৰলৈ। আহিলা ৰে বুঢ়াটো, এনেতো নাহিয়ে, নিশ্চয় পইচা বিচাৰি আহিছে বোধহয়। দেউতা চাহ খাওঁ। হ'ব দিয়া, হ'ব দিয়া। ৰ'ব না, কথা এটা আছে, কচোন এটা। এতিয়া বুঢ়াও চলিবলৈ বৰ অসুবিধা হৈছে, কিবা এটা ব্যৱস্থা কৰিলে ভাল আছিল। আপুনি কি কৈছে বুজিব পাৰিছোঁ, মানে আপোনাক পইচা লাগে ন? মোৰ বৰ্তমান চলিবলৈ কিমান অসুবিধা আছে আপুনি জানে কিবা? ঘৰ ভাড়া, লাইনৰ বিল, পানীৰ বিল, লগতে ল'ৰা ছোৱালীকেইটাক প্ৰাইভেট স্কুলত দিয়া খৰচ, আপুনি কিবা জানে নেকি এইবোৰ? দাদাৰ তাত যাওক, দাদাৰ মোতকৈ বহুত ভাল অৱস্থা। হয় দিয়ক সৰু বাপা, এতিয়া আৰু সেই মৰমৰ মূল্য, এতিয়া বস্তু যিহে দাম, সেই দামৰ এতিয়া মৰমৰ মূল্য নিমিলে সৰু বাপা। কি হ'ল আপোনাৰ? সৰুপণে কি ক'লে? কি হ'ব নহয়, বহুত আৰু মৰম আৰু গৈছে। চাবাচোন এই 2 এদিনতে আমাক লৈ যাব। হ'ব, আপুনি মিছা ক'ব নালাগে। আপোনাৰ চব কথা মই বুজি পাওঁ নহয়। সৰুপণাই নিশ্চয় আপোনাক অপমান কৰি পঠাইছে। খালি চাওঁ ভাই এখন মাল পতালো পাবজি খেলাৰ বাহিৰে একোৱেই নাইচোন। তাৰ কিবা শুনা পাইছে নে তুই কো সি হাগবা যাওঁতে মোবাইল লৈ যায় পাবজি খেলাবৰ কাৰণে বোলে মাইকে কৈ মোক সঁচাকি আগবা থাকতে মোবাইল বিশ্বাস নকবি উঠি ল'ব আৰু মাইকক সুধিবি শুনো, তোমাৰ দোকানত কিবা বস্তু আনিব লগা আছে নেকি? কিন্তু একো আনবা লগা নাই খুৰা। হেৰি কৰিলে অলপ ধান বাহানবা আছে, পুৰণাটো মিলত যায় বাহানি আহি যা, মই পইচাটো দিম ৰ। যা নহ'লে। খুৰাৰো যে আৰু জীৱন ভাই, দুটা কি দম দমীয়া চাকৰিয়াল পুতাক থকাৰ পিছতো ঠেলা চলাই খাব লগা হৈছে ভাই। হয় দে ভাই, এতিয়া উতাককো পঢ়াৰ নামতে ইমানবোৰ মাটি বাৰী বিক্ৰী চব চেছ কৰি দিল। এতিয়া অকল ঘৰৰ ভিত্তিটোৱে বুলি ক'ব পাৰি। বেয়া লাগে ভাই। একদম কি কৰিব চাকৰি কৰিব লাগে নহ'লে? আমাৰ দৰে চুকি কৰি গাঁৱতে কৈ থকাই ভাল হয় না নহয়? বাকী যি কি নহওক বহুত দিন মূৰত তোৰ মুখৰ পৰা এটা ভাল কথা শুনা পালোঁ আজি, ভাল লাগছে মোক। ভাল লাগিল আমাকো। আজি আপুনি বৰ সোনকালে আহি পালে। আজিকালি ঠেলাৱালাবিলাকৰ কামেই নোহোৱা হৈছে, ভিন ধৰণৰ গাড়ী, তাতে আৰু আজি গাটোও ভাল নহয়। আপোনাৰ দেখোন বহুত জ্বৰ, ডাক্তৰক দেখাইছেনে? ডাক্তৰকে দে, চলিবলৈ কষ্ট হৈছে, ভিন ধৰণৰ গাড়ী ভাড়াই নোপোৱা হৈছোঁ দেখোন। টেবলেট এটা লৈ আহিছোঁ নহয়, সেইটো খাই দিলেই ভাল পাম দিয়া। আমাকনো বেমাৰে ক'ত বলে পাৰে।
আপুনি আজিৰ পৰা অকলে যাব নালাগে। আপোনাৰ ইমান কষ্ট মই চাই থাকিব নোৱাৰোঁ। কালিৰ পৰা মই আপোনাৰ লগত যাম। তুমিনো কেলে এনে মিছাতে ইমান কষ্ট কৰিব লাগে? মই পাৰিম, মই আছোঁ। ৰ'ব, মই পানী গিলাচ লৈ আহি আছোঁ। জ্ঞান এনেদৰে যেন চলি গ'ল ককা আইতাৰ জীৱন সংগ্ৰাম। মানুহে এতিয়াই প্ৰেমৰ যুগল বন্দী বেউলা লক্ষিন্দৰ আদি নানা নামেৰে নামাকৰণ কৰিছে, যাৰ বাবে এই পৃথিৱীৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ, যাৰ কষ্ট আৰু ত্যাগৰ বলত মানুহ হিচাপে গঢ় ল'লোঁ। কিন্তু সেই পিতৃ মাতৃক বিপৰ্যয়ৰ সময়ত একাষৰীয়া নকৰি যেন সুখ দুখৰ সমভাগী হওক।